মানে আপনি মেডিকেলত আছে? মই মেডিকেলত গৈছিলোঁ, যাই এদিন এক ৰাতি থাকি তাইৰ ওচৰত গ'লোঁ। যাওঁতে মই কঁকালখনত পিহি দিলোঁ। দিওঁতে তাই কৈছে, তাইতো চকু দুটা মেলি চাইছে, চিনি পাইছে আৰু। মই ইফালে অলপ খোজ লওঁতে তাইক কৈছোঁ সোনকালে ভাল হ'বি দে। তাৰপিছত মই তাইক বেডখনৰ মূৰ পালোঁ। পাওঁতেতো ডাঙৰকৈ চিঞৰিছে, বোলে সৰু আইতা মই পানী খাম। সিহঁতে পানী দিয়া নাই। কোনদিনা হৈছিল এইখিনি? 8 দিনমান 10 দিনমান হ'ল। 10 দিনমান হ'ল। আপুনি কিমান দিন তাত আছিল? মই একদিনে আছো, এক ৰাতি একদিন। কেনেকুৱা পাইছিল মানে? কেনেকুৱা চিকিৎসা মানে চিকিৎসাটো কৰি আছে, মই কিন্তু ভৰিখনৰ একো লৰফৰ পোৱা নাছিলোঁ। খোৱা লোৱা কৰি আছিল, অকণমান পানী খালে, সেইদিনাৰ পৰা আৰু খোৱা নাই। মেডিকেলত থাকোঁতে কি খাইছিল মানে দালিৰ পানী খাইছিল, আৰু ইফালে দালিৰ পানীখিনি খাইছিল, আৰু কিবা সেই মিহি আহাৰ মুঠতে পানী জুচ খাইছিল। খোৱা নাই। স্বাস্থ্যৰ মানে অলপ ভালৰ ফালে আহিছে, আপোনালোকে ধৈৰ্য ধৰক, তাইক ভালৰ ফালে আহিছে এনেকৈ কৈছে। কিন্তু আমি ভাল মানে মই আৰু ঘৰত থাকোঁ, মোৰ বাজানি কিমান টাইমত ঢুকাইছে বুলি এটা অনুমান কৰা? অনুমান মই কৰিছোঁ ৰাতি ঢুকাইছে। আইচিউটো খোলা নিদিয়া 7:30 গম পাইছে? 7:30 আমি গম পালোঁ। কিন্তু আগদিনাই কৈছে যে আমাক চহী লৈছে গোটেইবিলাকৰ। মই কৈছোঁ আমাক চহী লৈছে বুলি কওঁতে মোক ফোন কৰি সুধি আছোঁ। কৈছে চহী লৈছে বোলে, ঠিকে আছে, এটা বেজি দিব বোলে, তাৰপিছত হুচ আহিলে নাহিলে নাই। ডেড বডি আহি আছে কালি সন্ধিয়া। এটা বেজি আছে, লাষ্ট বেজি, সেইটো বেজি দিয়াৰ পিছত হুচ আহিবও পাৰে, নাহিব পাৰে। নাই, সেইদিনা তাৰে 8 দিন 3 দিন হৈছিল। ময়ো ইমান নাজানো। মেডিকেল কলেজত আছিল? জিএমচিত আছিলে, ময়ো নাজানো।